নমস্কাৰ। আজি আমি চাম যে গুগল ফৰ্ম কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। গুগল ফৰ্মৰ যোগেদি বহুত কাম কৰিব পাৰি, যেনে অনলাইন ফিডবেক লোৱা, কিবা ছাৰ্ভে কৰা বা অনলাইন এক্সামিনেশ্যনো ল'ব পাৰি। গতিকে তাৰ কাৰণে আমি গুগল ফৰ্ম কেনেকৈ ব্যৱহাৰ কৰিম সেই বিষয়ে আজি আমি অকণমান চাম। গতিকে প্ৰথমতে আমি ড্ৰাইভটো খুলি ল'ব লাগিব, গুগল ড্ৰাইভটো। গুগল ড্ৰাইভটো খুলিবলৈ আমি টাইপ কৰিব লাগিব চিম্পলি drive.google.com। টাইপ কৰাৰ পিছত আপুনি গুগল ড্ৰাইভটোত সোমাব পাৰিব আৰু তাৰ কাৰণে আপুনি চাইন ইন কৰি ল'বলগীয়া হ'ব পাৰে। তাৰপিছত ইয়াতে এটা নিউ বাটন এটা আছে, প্লাছ চিন, আৰু ইয়াতে ক্লিক কৰিলে আপোনাৰ ম'ৰ্ছ ওলাব, তাত গুগল ফৰ্ম দেখিবলৈ পাব। ইয়াত আপুনি এখন ব্লেংক ফৰ্ম ল'ব পাৰে বা কিছুমান প্ৰিছেট টেমপ্লেট আছে, টেমপ্লেটো ল'ব পাৰে। গতিকে আমি এখন ব্লেংক ফৰ্ম ল'ম। ব্লেংক ফৰ্ম এখন ক্লিক কৰাৰ পিছত আপোনাৰ এখন ব্লেংক ফৰ্ম খোল খাব এটা নতুন উইণ্ড'ত, টেবত। ইয়াত আপুনি ফৰ্মখনৰ যিটো টাইটেলটো দিব পাৰিব। ধৰি লওক আমাৰ ফৰ্মখনৰ টাইটেলটো হৈছে টেষ্টিং ফৰ্ম। টাইটেলটো দিয়াৰ লগে লগে অট'মেটিকেলি ইয়াতো সেইটো টাইটেল আহি যাব আৰু ড্ৰাইভতো আপোনাৰ এখন এইটো ৰিফ্ৰেছ কৰিলে দেখিব যে ইয়াতো এখন ফৰ্ম অট'মেটিকেলি জেনেৰেট হৈছে। এই ফৰ্মখনত যিমানখিনি ডাটা কালেক্ট কৰিব, গোটেই ডাটাখিনি আমাৰ গুগল ড্ৰাইভত ইয়াতে ছেভ হৈ থাকিব। আৰু পিছত ফৰ্মখন এডিট কৰিবলৈ হ'লে আমি ড্ৰাইভত গৈ এই ফৰ্মখনত ডাবল ক্লিক কৰিলেই আকৌ আপোনাৰ ব্লেংক ফৰ্মখন খোল খাব। এতিয়া ফৰ্মখনত কুৱেশ্যনছ দিবলৈ ইয়াত প্লাছ বাটন আছে, এইটো প্লাছ বাটনটো টিপি আপুনি কুৱেশ্যনছ এড কৰিব পাৰিব। এটা ডিফল্ট দিয়ে, আমি সেইটো প্ৰথম কুৱেশ্যনটো ব্যৱহাৰ কৰিছোঁ, আমাৰ নেইম। গতিকে নেইমটো ডেফিনেটলি এইটো এটা মাল্টিপুল চইচ কুৱেশ্যন নহয়, এইটো এটা শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন হ'ব। গতিকে আমি শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যনত ক্লিক কৰিম। আৰু যদি এই কুৱেশ্যনটো মেণ্ডেটৰী হয় তেতিয়াহ'লে আমি ৰিকুৱাৰ্ড বাটনটোত ক্লিক কৰিম। আৰু যদি কুৱেশ্যনটো কপি কৰিবলগীয়া হয়, তেতিয়াহ'লে ডুপ্লিকেট কৰিবলগীয়া হয়, তেতিয়াহ'লে বাটনটোত ক্লিক কৰিলে এটা ডুপ্লিকেট হ'ব। আৰু যদি ডিলিট কৰিব বিচাৰিছে তেতিয়াহ'লে এই ডিলিট যিটো আইকন আছে ইয়াত ক্লিক কৰিলে কুৱেশ্যনটো ডিলিট হ'ব। আৰু এটা নতুন কুৱেশ্যন এড কৰিবলৈ হ'লে আমি ইয়াত প্লাছ বাটনটোত ক্লিক কৰিম, আমাৰ এটা নতুন কুৱেশ্যন আহিব। নেক্সট কুৱেশ্যনটো ধৰি লওক আমাৰ হ'ব ইমেইল আই ডি। গতিকে ইমেইল আই ডিটো শ্বৰ্ট আনচাৰ টাইপ কুৱেশ্যন, কিন্তু ইয়াত আপুনি এটা ডাটা ভেলিডেশ্যন লগাব পাৰে। ডাটা ভেলিডেশ্যনটো লগাবলৈ আমি ইয়াত ৰেছপন্স ভেলিডেশ্যনত ক্লিক কৰিম। ক্লিক কৰিলে আমাক সুধিব এইটো কেনেকুৱা হ'ব ভেলিডেশ্যনটো। এইটো টেক্স আৰু ইয়াত ইমেইল আই ডি থাকিব। গতিকে তেতিয়া কোনোবাই যদি ভুলকৈ ইমেইল আই ডি টাইপ কৰে তেতিয়া কুৱেশ্যনটো নল'ব। তাৰপিছত আৰু যদি কিবা কুৱেশ্যন এড কৰিব বিচাৰিছে, আকৌ ইয়াত আমি এটা মাল্টিপুল চইচ কুৱেশ্যন যেনিবা ধৰি লওক, তেতিয়াহ'লে এইটো কুৱেশ্যন নাম্বাৰ আমাৰ 1। ইয়াত আমি কিছুমান অপশ্যন দিব পাৰোঁ, অপশ্যন 1, অপশ্যন 2, অপশ্যন 3 লিখি দিলেই হ'ল। এইটো 1 নং অপশ্যন বা তাত যি থাকে আৰু তেনেকৈ লিখি দিলেই হ'ল। তাৰপিছত আমি যদি লিনিয়াৰ স্কেল বা এনেকুৱা কিবা ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আপুনি ইয়াত লিনিয়াৰ স্কেলত ক্লিক কৰিলে হ'ল। যদি কিবা ফিডবেক ল'ব বিচাৰিছে, গতিকে 1ৰ পৰা 10ৰ ভিতৰত তেওঁ ৰেট কৰিব আপোনাৰ ফিডবেকটো কি হ'ব। এতিয়া মিনিমাম 1 মানে হৈছে মিনিমাম বা একদম ভেৰি প'ৰ, আৰু 10 মানে ধৰক এক্সিলেণ্ট। তেনেকৈ আপুনি ডিফাইন কৰি দিব পাৰে। গতিকে এনেকৈ আপুনি কুৱেশ্যন যিমান মন যায় আপুনি এড কৰিব পাৰিব। গতিকে ফৰ্মখন তৈয়াৰ হোৱাৰ পিছত যদি এইখনত কিবা কাষ্টমাইজ কৰিব বিচাৰিছে তেতিয়াহ'লে আমি কাষ্টমাইজ থিম অপশ্যনটোত ক্লিক কৰিম। ইয়াত আপুনি কালাৰ, বেকগ্ৰাউণ্ড কালাৰ এইবিলাক সলাব পাৰিব। আৰু যদি কিবা ইমেজ ব্যৱহাৰ কৰিব বিচাৰিছে তেতিয়াহ'লে চুজ এন ইমেজত ক্লিক কৰিব। ইয়াত কিছুমান ইমেজ আছে, গতিকে আমি কিবা এখন ইমেজ ল'ম। ইনচাৰ্ট কৰিলে তেতিয়া ওপৰত এটা হেডাৰ আহিব ইমেজৰ। গতিকে এনেকৈ আপুনি ফৰ্মখন কাষ্টমাইজ কৰি ল'ব পাৰে। ইয়াৰ পিছত ফৰ্মখন কেনেকুৱা দেখিব, তাৰমানে আপুনি যাক ফৰ্মখন দিব তেখেতে ফৰ্মখন কেনেকৈ দেখিব সেইটো যদি আপুনি চাব বিচাৰে তেতিয়াহ'লে ইয়াত যিটো প্ৰিভিউ বাটন আছে ইয়াত ক্লিক কৰিলে আপোনাক ফৰ্মখন তেনেকুৱাকৈ দেখুৱাব যেনেকৈ আপুনি আপোনাৰ যাৰ পৰা আপুনি ডাটা কালেক্ট কৰিব বিচাৰিছে বা যাক ফৰ্মখন বিলাইছে তেখেতে যেনেকৈ দেখিব, এইটো আপোনাৰ ইয়াত প্ৰিভিউটো তেনেকৈ দেখুৱাইছে। গতিকে এইটো আমাৰ ফৰ্ম টাইটেলটো আহিলে নেইম, আৰু ইয়াত ষ্টাৰটো এইটো কাৰণে আহিছে কাৰণ এইটো ৰিকুৱাৰ্ড বা মেণ্ডেটৰী কুৱেশ্যন। এনেকৈ ইমেইল আই ডি, কুৱেশ্যন নাম্বাৰ 1, ইয়াতে এইকেইটা অপশ্যন আছে, তেওঁ যিকোনো এটা অপশ্যন ক্লিক কৰিব পাৰিব।
তেনেকৈ এইটো ফিডবেক কুৱেশ্যন আমি লিনিয়াৰ স্কেলত লৈছিলোঁ, গতিকে তেখেতে ফিডবেকটো দিবলৈ আমাৰ যিটো ফিডবেক দিব আৰু সেইটো তেনেকৈ দিব পাৰিব। গতিকে এনেকৈ আপোনাৰ ফৰ্মখন ভিজিবল হ'ব। এতিয়া ফৰ্মখন ডিষ্ট্ৰিবিউট কৰিবলৈ আমি চেণ্ড বাটনটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ কাৰোবালৈ ডাইৰেক্ট ইমেইল কৰি দিব পাৰে এখন ফৰ্ম। ইমেইল আইডিটো টাইপ কৰি ইয়াত চেণ্ড কৰি দিলে গুচি যাব, বা বহুত মানুহৰ মাজত যদি দিব বিচাৰিছে তেতিয়াহ'লে লিংকটো দিব পাৰে। গতিকে ইয়াত যিটো লিংকৰ আইকন আছে সেইটোত ক্লিক কৰি এই গোটেই লিংকটো আপুনি কপি কৰি ল'ব পাৰে, আৰু এই বাটনটোত ক্লিক কৰিলে এই লিংকটো শ্বৰ্ট হৈ যাব। গতিকে শ্বৰ্ট লিংকটো দিব পাৰে বা লং লিংকটোও দিব পাৰে, যিটো সুবিধা হয়। গতিকে সাধাৰণতে শ্বৰ্ট লিংকটো দিলে অলপ সুবিধা হয়, কাৰণ এইটো চাইজটো সৰু। গতিকে এইটো কপি কৰাৰ পিছত আপোনাৰ এইটো ৱৰ্ডতে হওক বা আপোনাৰ কিহবাত আপুনি এইটো পেষ্ট কৰি ল'ব পাৰে, আৰু হোৱাটছআপতে হওক বা ইমেইলত হওক আপুনি লিংকটো ডিষ্ট্ৰিবিউট কৰি দিব পাৰিব। এই লিংকটো যোনে খুলিব তেখেতে ফৰ্মখন এইধৰণে দেখিবলৈ পাব। গতিকে এইটো হৈছে আপোনাৰ গুগল ফৰ্ম। ধন্যবাদ।